মানুহৰ লগত কম কথা কোৱা দেখিবা জীৱনৰ পৰা আধা অশান্তি এনেই কমি গৈছে। সিমান সময় এজন মানুহে আপোনাক মনত ৰাখিব যিমান সময় তাৰ আপোনাক প্ৰয়োজন হ'ব। প্ৰয়োজন শেষ হৈ গ'লে আপোনাৰ গুৰুত্ব হেৰাই যাব। ভকাতুৰ মানুহৰ কাষত নীতিৰ কথা আৰু খঙাল মানুহৰ কাষত উচিত অনুচিত কথা দুটাই অৰ্থহীন। যিজনে বুজি নাপায় তাক বুজাব পাৰি, কিন্তু যিজনে বুজিও নুবুজাৰ অভিনয় কৰে তাক আপুনি কেতিয়াও বুজাব নোৱাৰিব। আমাৰ জন্মৰ পিছত মা দেউতাই আমাক অনাথ আশ্ৰমত নপঠায়, তেনেহ'লে ডাঙৰ হৈ আমি কিয় তেওঁলোকক বৃদ্ধাশ্ৰমত পঠাই দিওঁ? আনৰ উপদেশতকৈ নিজৰ কৰা ভুলবোৰৰ পৰাই বেছি শিকিব পৰা যায়। জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে নীৰৱ হৈ চোৱা অবিহনে আৰু একো উপায় নাথাকে। বেয়া সময় যেতিয়া আহে তেতিয়া বহুত কাষৰ মানুহবোৰো দূৰত গুচি যায়। আনৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নিবিচাৰোঁ। গোটেই জীৱনৰ বাবে নিজৰ দায়িত্ব নিজে ল'ব বিচাৰোঁ। কিছুমান কষ্ট ইমান বিশাল যিটো সহ্য কৰিব নোৱাৰি। কিছুমান আঘাত ইমান অসীম যিটো বুকুত ৰাখিব নোৱাৰি। কিছুমান মানুহ ইমান আপোন যিসকল হেৰাই গ'লে তাক কেতিয়াও পাহৰি যাব নোৱাৰি। যিমানে মন প্ৰাণ দি ভাল নোপোৱা কিয়, যিজনৰ এৰি যোৱা অভ্যাস তেওঁ যাবই, আজি নহ'লে দুদিন পিছত।